নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। মই নবীন চন্দ্ৰনাথ। আৰু নিশ্চয় এই বাইকখনত দাগ দেখিছে, এই দাগবোৰ দেখিছে, নিশ্চয় আপোনালোকে চাই লওক ভালদৰে। এই দাগবোৰ আজি শেষ কৰি দিম। মই এই দাগবোৰ শেষ কৰিহে এৰিছোঁ। চাওক, দেখিছে, এইটো চাওক, এইটো এটা দাগ আৰু এইটো এটা দাগ আৰু এইটো এটা দাগ। কেনেদৰে শেষ কৰিব পাৰিম সকলোকে মই এই ভিডিঅ'ৰ সহায়ত মই দেখাই দিম। নিজেও চেষ্টা কৰিব পাৰিব। যদি বাইক আছে তেতিয়াহ'লে আপোনালোকৰ এনেকুৱা ধৰণৰ যদি দাগ বহিছে তেতিয়াহ'লে আপোনালোকে ঘৰুৱা পদ্ধতিত মানে এই দাগবোৰ নাইকিয়া কৰিব পাৰিব। আৰু সকলোৱে চেষ্টা কৰি চাব। যদি বহিছে তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। আৰু তাৰ আগতে কি কি লৈছোঁ মই সকলোকে দেখাই দিওঁ। প্ৰথম অলপ মই ঘৰুৱা মিঠাতেল লৈছোঁ, মানে ঘৰতে পেৰা মিঠাতেল। আৰু লগতে এটা লৈছোঁ মই ক্ল'জআপ, এইটো উল্টাকৈ হৈছে ক্ল'জআপ, কলগেট আৰু পানী, লগতে এখন পৰিষ্কাৰ গামোচা। এখন গামোচা দেখিছে নিশ্চয়, পৰিষ্কাৰ গামোচা এখন মই লৈছোঁ। আৰু ইয়াক আমি শেষ কৰিবলৈ এইখিনি বস্তুৰে আমাৰ যথেষ্ট প্ৰয়োজন। আৰু এটা বস্তু প্ৰয়োজন আছিলে, সেইটো নলওঁ। আৰু যিহেতু মিঠাতেল লৈছোঁ, চেম্পু হোৱা হ'ল হয়, আপোনালোকে চেম্পুটো পাৰিলে হয়। চেম্পু মানে কি, চেম্পুত ইমান প্ৰভাৱটো নপৰে, মিঠাতেলত যিমানখিনি মানে কি সুবিধা হয়। এতিয়া আমি মিঠাতেল অলপ সেই ঠাইখিনি যিবোৰ ঠাইত মানে দাগ আছে সেই দাগবোৰত আমি ঘঁহি ল'ম। সেই দাগবোৰতে অলপ ঘঁহি ল'ম। আৰু কাপোৰখন ভাবিছে সকলোৱে কিয় বেলেগ ল'লে বুলি, নহয়, সেই গামোচাখন অকণমান লেতেৰা আছিল বাবে মই অলপ পৰিষ্কাৰ গামোচা এখন লৈছোঁ। আৰু এই গামোচাখনে মিঠাতেলখিনি সানি লৈ গোটেই দাগবোৰত সানি দিছোঁ। গামোচাখন অলপ মিঠাতেল লৈ লৈছোঁ, পেৰা মিঠাতেল। পেৰা মিঠাতেল মানে বুজি পাইছে, ঘৰুৱা মিঠাতেল। আৰু যিটো সৰিয়হৰ পৰা হয়, অলপ ঘঁহি লৈ অকণমান সময় থৈ দিব লাগিব। তাৰপাছত আমি ক্ল'জআপ মানে যিটো কলগেট, সেই কলগেটটো আমি মুখত যাতে সলকাই লৈছোঁ, সলকাই লৈ তাত সেই দাগবোৰত ঘঁহি দিম। চাই ল'ব আপোনালোকে, দেখিছে আপোনালোকে, মই মুখত যাতে থৈ লৈছোঁ। চাওক, তাৰ ওপৰে ওপৰে অলপ অলপ দিম, অলপ অলপ দি লৈছোঁ য'ত দাগ আছে সেই দাগবোৰত। আৰু সৰু সৰু কিছুমান দাগ দেখিছেনে, সেই দাগবোৰো শেষ হৈ যাব। কিন্তু যেতিয়া মুচি দিম, সেই মানে সৰু সৰু যিবোৰ স্কেচ আছে সেইবোৰ শেষ হৈ যাব। চাব, দুঠাইতে লৈছোঁ। প্ৰায় প্ৰথমে এঠাইতে দেখাই ল'ম, মানে যিটো অলপ ডাঙৰকৈ দাগ আছিলে এই ঠাইখিনিত। নিশ্চয় দেখিছে মই যিখিনিত মানে আঙুলিৰে মচি দিছোঁ সেই ঠাইখিনিত অলপ ভালদৰে ঘঁহি ল'ম। চাই থাকক আপোনালোকে, শেষলৈ ভিডিঅ'টো চাই দিব, তেতিয়াহে মানে বুজি পাব আপোনালোকে কেনেদৰে কৰিব লাগিব। আপোনালোকৰ যদি বাইক আছে আপোনালোকে কৰি চাব পাৰে, সেই দাগবোৰ কিন্তু শেষ হৈ যাব। আপোনালোকে কোনো ডিলাৰত যাব নালাগে কালাৰ কৰিবলৈ বা এই দাগবোৰ শেষ কৰিবলৈ। কিছুমানে ডিলাৰত যায় বা ষ্টিকাৰ লগাই দিয়ে, তেনেদৰে কৰিব নালাগে, ঘৰতে পাৰিব এই দাগবোৰ শেষ কৰিব। চাওক, অকণমান অকণমান মই থৈ এই কাপোৰখনে মচি দিছোঁ আকৌ, দেখিছে নিশ্চয়। মুচি দিয়াৰ লগে লগে মানে কাষত থকা যিবোৰ স্কেচ, এইবোৰতো এই কলগেটবোৰ মানে সোমাই গৈছে। চাই লওক, তাত এইবোৰ নাইকিয়া শেষ হৈ যাব। আৰু অলপ পানী দি মচি ল'ম, যিহেতু পানী দি মচি লৈছোঁ। মচি লৈ অকণমান সময় থ'ব লাগিব, মানে প্ৰথমে গামোচাখন আকৌ এবাৰ ইয়াক চাফা কৰি দিব লাগিব সেই ঠাইখিনি। ঠিক আছে, চাই থাকক আপোনালোকে, পানীয়ে ভালদৰে মই মচি লওঁ। চাই থাকক আপোনালোকে, এতিয়া পানী মানে কি, পানী অলপ দি লৈ আৰু কাপোৰখনে ভালদৰে অলপ চাফা কৰি লৈছোঁ। আৰু চাফা কৰাৰ পাছত মই আকৌ কলগেট ব্যৱহাৰ কৰিম। ঠিক আছে, কলগেটে চাওক, আকৌ তাৰ ওপৰে ওপৰে যিটো মানে ডাঙৰ স্কেচ আছিলে, যিটো ডাঙৰ দাগ আছিলে, সেই দাগটোত মই আকৌ মানে অলপ কলগেট দি লৈছোঁ। কাৰণ যিহেতু এইটো মই শেষ কৰিবই লাগিব, আপোনালোকক দেখাম। আৰু চাওক, কাষে কাষে যিবোৰ সৰু সৰু স্কেচ আছিলে, মানে যিবোৰ সৰু সৰু দাগ আছিলে বাইকৰ, সেই মানে কি টেংকিটোত যিটো সৰু সৰু দাগ আছিলে সেইবোৰ শেষ হৈ গৈছে। দেখিছেনে আপোনালোকে, নিশ্চয় চাই ল'ব, নাইকিয়া হৈ যাব। তাৰপাছত এতিয়া আকৌ এবাৰ মই মানে কাপোৰখন ধুনীয়াকৈ মুচি ল'ম। ঠিক আছে, চাই থাকক আপোনালোকে, এতিয়াও দেখিছে অলপ অলপ দাগ আছে, এতিয়াও মানে যিটো ডাঙৰ স্কেচ আছিলে বা দাগ আছিলে। তাৰপাছত আকৌ কাপোৰে মানে কি কলগেটেৰে মই ওপৰে ওপৰে দি লৈছোঁ। চাই থাকক আপোনালোকে, দেখিছে কেনেদৰে মই লৈছোঁ, আপোনালোকে চাই থাকিব। চাওক,
যিটো ডাঙৰ দাগ দেখিছিলে দেখিছেনে এতিয়া নাই ইয়াক কিন্তু আপোনালোকে অকণমান আধা ঘণ্টা থৈ দিব লাগিব ঠিক আছে আধা ঘণ্টামান থৈ দিয়াৰ পাছত এই দাগটো যে একেবাৰে শেষ হৈ যাব চাওক দাগটো নাইকিয়া হৈ গৈছে দেখিছে নিশ্চয় আপোনালোকে ইয়াক যেতিয়া আধা ঘণ্টামান থৈ দিব তাৰপাছত একেবাৰে শেষ হৈ যাব আপোনালোকে তাৰপাছত আকৌ ওপৰে এবাৰ মুচি দিব মুচি দিয়াৰ পাছত এই দাগটো একেবাৰে আপোনালোকে দেখা নাপায় আৰু ধৰিবও নোৱাৰে কেতিয়াও কোনেও ধৰিব নোৱাৰে ইয়াত যে দাগ এটা আছিলে বুলি ইয়াৰ মাজতে আকৌ মোৰ চেনেলটো ছাবস্ক্ৰাইব